অনুৰোধ কৰিম আমাৰ যোৱাকালি অসমত ভোটদান হৈছিলে কিছুমান ভোট গ্ৰহণ কেন্দ্ৰত 90% পুলিং হয় কিন্তু আমাৰ অসমীয়া বা আমাৰ জনজাতীয় বা আমাৰ যিবিলাক সমষ্টি আছে পলাশবাৰীয়ে হওক জালুকবাৰীয়ে হওক ছয়গাঁও হওক আমাৰ যিটো ভোটিং পাৰ্চেন্টেজ 75% হয় কিন্তু আমি যদি ঢিং ৰূপহী এই সমষ্টিবিলাক চাওঁ বা আমি যদি ইয়াৰ সমৰীয়াও চাওঁ আপোনালোকে দেখিব 90% ভোটদান হয় সেই কাৰণে হিন্দীত এটা কথা আছে পহলে ভোটদান বাদ মে জলপান তাৰ মানে প্ৰথমতে ভোট দিম পিছত আহি ভাত খাম পলাশবাৰী ৰাইজে সদায় নৰেন্দ্ৰ মোদীক ভোট দিছে সদায় বিজেপিক ভোট দিছে এইবাৰ পলাশবাৰী সমষ্টিৰ অলপ পৰিৱৰ্তনো হ'ল ছয়গাঁও ৰাইজো এইবাৰ পলাশবাৰীৰ লগত যোগ দিলে আৰু ৰাণী ৰাইজেও এইবাৰ পলাশবাৰীৰ লগত যোগ দিলে আৰু আমাৰ জালুকবাৰী সমষ্টিও আজাৰ আহি গ'ল এতিয়া জালুকবাৰী আৰু পলাশবাৰী ওচৰ চুবুৰীয়া হৈ গ'ল অৰ্থাৎ অহাবাৰ ময়ো আপোনালোকৰ ওচৰতে ইলেকশ্যন উঠিম গতিকে ওচৰতে সব হৈ যাব আৰু আমাৰ এই অঞ্চলটোৰ নিশ্চয় বহুত উন্নতি হ'ব কিন্তু ৰাইজক মই অনুৰোধ কৰিম এইবাৰ পলাশবাৰীত 90% ভোটিং হ'ব লাগিব আৰু বিজুলী কলিতা মেধি ইয়াৰ